বন্ধু বান্ধৱীসকল আপোনালোকৰ খবৰ কেনেকুৱা যেহেতু মোৰ খবৰ আপোনালোকৰ আশীৰ্বাদত মোৰ খবৰ ভালেই আৰু আজি অন্য এটা ভিডিঅ' লৈ আপোনালোকক মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যিসকলে ভাল পায় ভিডিঅ'টো চাই সেইসকলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কালু ঐ কালু আমাৰ কালু বুলি কোৱা ল'ৰা এটা আছে সি ক'ত গ'ল জানো তাক মাতি আছোঁ ৰ'ব। কালু ঐ কালু আহিব ৰ'ব আহিব ঐ কালু কি কৰিছ? ভুল হচ্ছে হ্যাঁ দাদা কওক কেলে ইমান চিৰি আছে কালু কালু বুলি? মই চাদা অকণ বনাই আছোঁ। ভাত খালোঁ যেন মাংসৰ সৈতে দাঁতত লাগি ধৰিছে সেইকাৰণে দাদা ইমান চিঞৰিছে আপুনি কালু কালু বুলি। ৰ'ব গৈছোঁ মই খাই ল'বলৈ দিয়ক চাদা। ইমান চিঞৰি থাকে হয় ইমান চিঞৰি থাকে মোক কালু কালু ক'ত আছে তাই থৈ নাযাওঁ যাওক। ভালকৈ চাদা পালিও খাবলৈ নিদিয়ে দেও থৈ গৈছোঁ। ক'ত আছেনো মৰণি মানুহ তাত? মৰণি তই ক'ত সোমাই আছিলি? অথনিৰ পৰা তোক ইমান মাতি আছোঁ আৰু ৰাইজেও চাই আছে। তই সেইদিনাখন যে নাচিছিলি সেই নাচটো দি দে ৰাইজক দেখাই দে অলপ ৰাইজে মনটো ভাল লাগক। এই মৰণি কালু নাচ। ৰাইজ আপোনালোকে যিহেতু চাই আছে আমাৰ কালুৱে ভাল নাচিব জানে কঁকাল কেনেকুৱা ভাগে চাই থাকক আৰু আপোনালোকে তলত কমেণ্ট কৰিবলৈ নাপাহৰিব আমাক কালু নাচ দেখি। হাই গাইজ চাই থাকক কালু নাচা। দাদা মই বাৰু নাচিম মোক ৰাইজে ভাল পাব জানো? দাদা ৰাইজে যদি ভাল পায় ৰাইজে যদি মোক কমেণ্ট কৰে লাইক কৰে শ্বেয়াৰ কৰে তেতিয়াহে মই নাচিম। নহ'লে নানাচোঁ। ঠিক আছে মই নাচি আছোঁ আপোনালোকে মোক লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব কিন্তু মই নাচিম দেই। আৰু জহনী ৰাইজে যেতিয়া তোমাৰ ভিডিঅ' চাই আছে ৰাইজে কিয় লাইক কমেণ্ট নিদিব হয় নহয় গাইজ? লাইক কমেণ্ট দি দিব কালু হৈ কাৰণ কেলৈ ল'ৰাটোৱে অকণমান ভাল নাচে সেইকাৰণে। এই কালু নাচ চাই আছে। ঠিক আছে দাদা মই বাৰু নাচিছোঁ। এই ঢুলীয়াটো আমি দাদা ক'ৰ পৰা আনিম? মই ঢুলীয়াটো ভকত চাপৰিৰ পৰাই মাতিছোঁ আকাশক। দাদা যিহেতু মই নাচনী যেতিয়া বন গাওঁ ঢুলীয়াটো মোৰ ভকত চাপৰি হ'ব লাগিব। ৰাইজ আপোনালোকে চাই থাকক হা নাচিম এতিয়া। হ'ব দে ঢুলীয়া ক'ৰ পৰা আনি থাক খালি ধুনীয়াকৈ নাচিবি। ৰাইজে কমেণ্ট কৰিব লাগিব শ্বেয়াৰ কৰিব লাগিব ছাবস্ক্ৰাইব কৰিব লাগিব। ৰাইজে চাই আছে। আমি অসমীয়া বিহুতে যে বলিয়া বিহু বিহু লাগিলে গাত বাৰ মাহৰ বিষয়ে জানা? জানো বুট মাহ মগু মাহ কলা মাহ মাটিমাহ